এয়া পথাৰলৈ নিবলৈ টিফিনত ভৰাই থৈছোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আকৌ এটা ব্লগ লৈ আহিছোঁ। যিমান পাৰোঁ ব্লগ দিবলৈ চেষ্টা কৰিম। এতিয়া পথাৰলৈ যাম, পথাৰত গৈ লগ পাই আছোঁ। ব্লগটো কণ্টিনিউ চাই থাকিব, স্কিপ নকৰিব। যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব। এতিয়া একদম পথাৰত গৈ লগ পাই আছোঁ। চাই দিয়া মইনা, এইপিনে মইনা পিঠিত উঠি লৈছে। আমি আহি আছোঁ পথাৰলৈ। এইফালে চোৱা আকৌ, ইমান দেখা ল'ৰাটো ন, পিঠিত উঠিছে। তুমি কি লা? এইজনী আইতা, আইতা আইতা আকৌ মইনা এটা ধান দাই আছে অকলে অকলে, দেখিছা নাই? আইতা মাতি দিয়া। চবেই ধান দালি, অকল আমাৰ ডোখৰে বাকী আছিলে ধান দাবলৈ। আমি এতিয়া পথাৰৰ পৰা আহি আছোঁ। পথাৰত ভাত খালোঁ, চাহ খালোঁ। মায়ে অকলে অকলে দাই আছে ধান। মই মইনাৰ কাৰণে ধান দাব নোৱাৰোঁ, মইনাক চাব লাগে যে, সেইকাৰণে মই ঘৰতে থাকোঁ আৰু ঘৰৰ কামবোৰ কৰোঁ। একদম টিপটপ হৈ আছে, চুৱেটাৰ, লং পেণ্ট, জোতা, মোজা পিন্ধি এতিয়া চাইকেল চলাব মইনাই ন মইনা? হেই গাইজ, ব্লগটো আৰু বেছি দীঘল নকৰোঁ, আজিলৈ ইমানেই। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ কৈছোঁ, কাৰ্টুন ভিডিঅ' দিলে কিন্তু বহুত ভিউজ পাওঁ, বহুতে চায়, কিন্তু ব্লগ দিলে নেচায়। চাব, মই আপোনালোকে কমেণ্টত জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে। গাঁৱৰ পৰিৱেশ চাবলৈ বিচাৰিলে মই দেখুৱাম আমাৰ গাঁওখন ভালদৰে। আৰু যদি ক'বলৈ যোৱা ভিডিঅ' চাবলৈ বিচাৰে তেতিয়াও জনাব কমেণ্ট কৰি, মই দিবলৈ চেষ্টা কৰিম। ইমানেই আৰু আজি ব্লগটো।